আমি দুইজন বিচাৰককে এষাৰ আমি শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। প্ৰথমে মই বন্তি বাইদেউৰ হাতত মাইক্ৰফোন তুলি দিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৌৰৱান্বিত অনুভৱ কৰিছোঁ। সদায় এইটো অঞ্চললৈ আহিলে বুকুখন ফুলি যায়, যিহেতু ইয়াত সংস্কৃতিৰে মেট মৰা এখন পথাৰ আছে, য'ত আপোনালোকক বুজাবই নালাগে, প্ৰতিজন পুৰুষ, প্ৰতিগৰাকী মহিলা, কণ কণ শিশুৰ পৰা ধৰি আবাল বৃদ্ধ সকলোৰে প্ৰাণত সাংস্কৃতিক যিটো মনোভাৱ জাগ্ৰত কৰি ৰাখিছে। এই অঞ্চলৰ সকলোটি উদীয়মান যুৱক তথা যুৱতীক মই মোৰ হৃদয়ৰ পৰা প্ৰণাম জনাইছোঁ। লগতে এই সংস্কৃতিৰ পথাৰখনৰ লাই খুঁটা স্বৰূপ যোগেন হাজৰিকাদেৱক মই মোৰ হাৰ্দিক প্ৰণাম মই যাচিছোঁ, যিহেতু তেখেত থকালৈকে, তেখেতে গুৰি ধৰালৈকে এনেকুৱা মহান অনুষ্ঠান হৈয়ে থাকিব গোটেই জীৱনটো। আমি সেইকাৰণে বহুত গৌৰৱ অনুভৱ কৰোঁ। ইয়াত আহিবলৈ বহুতে ইচ্ছা কৰে, আহিলে দায়িত্ব থাকক বা নাথাকক যেনে তেনে আহিবলৈ আমি চেষ্টা কৰোঁ। গতিকে মোৰ অন্তৰৰ ফালৰ পৰা সকলোটিলৈকে বিহুৰ ওলগ যাচি মই এষাৰ কথা ক'বৰ কাৰণে আগবাঢ়ি ওলাইছোঁ। মানে কথাষাৰ হৈছে, আজি আমাক যি গুৰুভাৰ দিছে তেখেতসকলে, সেই গুৰুভাৰটো আমি যিদৰে পালন কৰিম সেইদৰে পালন কৰি গৈ থাকিম। কিন্তু তাতো বহুত কথা আছে। সকলোৱে বিহু বলীয়া ৰাইজে সকলোৱে জানে, সকলোৰে কিছুমান বিচাৰৰ ক্ষমতা থাকে। তাৰ ওপৰত আমি পুংখানুপুংখ চাব লাগিব, কোনগৰাকী প্ৰতিযোগীয়ে কি কৰিছে কি নকৰিছে। হয়তো বেলেগত এগৰাকী প্ৰতিযোগীয়ে বিহু সম্ৰাজ্ঞীও হৈ যাব, কিন্তু এইখন মঞ্চত কিবা কাৰণত বিচলিতও হ'ব পাৰে। সেয়েহে আপোনালোকে মনত যাতে ভুল ধাৰণা লৈ নাথাকে, মোৰ সন্তানে বাহিৰত এনেকৈ বিজয় হৈ আহিছে, ইয়াত কিয় নহ'ল। কেতিয়াবা হয়তো বিচলিত হ'ব পাৰে, ক'ৰবাত যদি হয় ক'ৰবাত নহ'বও পাৰে। গতিকে আমি শুদ্ধ অন্তৰেৰে, শুদ্ধ চকুৰ চাৱনিৰে, শুদ্ধ বিচাৰেৰে আমি আজি আসনখন অলংকৃত কৰিবলৈ আহিছোঁ। আপোনালোকে কোনো কাৰণত কিবা ভুল আমাৰ ওপৰত নিক্ষেপ নকৰিব, যিহেতু আমি বহুত চাবলগীয়া হ'ব। সেয়েহে সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ, বিচাৰকে এনেই নাহে, বহুত চাবলগীয়া হয়। আৰু বিচাৰকক আপোনালোকে অকণমান সহায় আৰু সহযোগিতা আগবঢ়ালেহে আমি এই কাৰ্যসূচীটি ভালদৰে আগবঢ়াই নিব পাৰিম। গতিকে আজি আপোনালোকৰ আশীষ শিৰত লৈ এই যি মহান দায়িত্বত আমি অৱতীৰ্ণ হ'ম, সেই মহান দায়িত্বটি পালন কৰিবলৈ আগবাঢ়ি সকলোটিলৈকে মই ধন্যবাদ জ্ঞাপন কৰি মাইক্ৰফোনটি ঘোষকৰ হাতত অৰ্পণ কৰিছোঁ। ধন্যবাদ। বন্তি বাইদেউলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ মাজত অন্য এজন বিচাৰক আছে, মাজুলীৰ সুসন্তান আমাৰ শ্ৰদ্ধেয় হাজৰিকাদেৱ, তেখেতকো মই মাইক্ৰফোন তুলি দিছোঁ। শুভেচ্ছামূলক বক্তব্যৰে তেখেতে আমাৰ সকলোকে উৎসাহিত কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।